অসমৰ বিভিন্ন প্ৰান্তৰ নৈপৰীয়া লোকসকলে মৃৎশিল্পৰ লগত জড়িত যদিও মাজুলীৰ শালমৰা অঞ্চলৰ মৃৎশিল্পই অসমৰ মৃৎশিল্পজাত সামগ্ৰীৰ এক তৃতীয়াংশ চাহিদা পূৰণ কৰাৰ অনুসন্ধান স্বৰূপে আমি মাজুলীৰ শালমৰা গাঁৱত উপস্থিত হৈছিলোঁ আৰু তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ কিদৰে মাটিৰ পাত্ৰসমূহ তৈয়াৰ কৰা হয়। প্ৰথমতে আমি বালি আৰু এই মাটিয়ে যিটো কলহ কৰা মাটিটো সেই মাটিটোৱে মিক্স কৰি ভৰিয়ে খচকি আমি তাত যিখিনি বস্তু থাকে সেইখিনি আমি আউট কৰি লওঁ। যিখিনি থাকে মানে সেইবিলাকে কলহটো নহয়গৈ মানে ফাটি দিয়ে। সেই বস্তুখিনি আউট কৰি এটা আঠাৰ চিষ্টেম হৈ যায় এই মাটিটো বালি আৰু মাটি গোট খালে। তাৰপিছত আমি প্ৰথমতে এটা সৰুকৈ এনেকুৱা খলনি টাইপ বুলি কয় সেইটো প্ৰথমতে সেইটো ষ্টেপ কৰি লওঁ। তাৰপিছত দ্বিতীয় ষ্টেপটো ডিঙিটো দি লওঁ। ডিঙিটো দিয়াৰ পাছত আকৌ আমি গৰি দিব লাগে, এইটো দিব লাগে মানে ওপৰৰ এই অংশটো এই ওপৰৰ অংশটো মুখ